নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম। আজি বহু দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিলোঁ। আজি মই যাবলৈ ওলাইছোঁ মন্দিৰলৈ। আজি যিহেতু শিৱৰাত্ৰিৰ কাৰণে মন্দিৰত পূজা আগবঢ়াবলৈ যাম। চাই যাওকচোন বাৰু ভিডিঅ'টো আগলৈ। আমি তিনিওটাই গৈ আছোঁ খটখটি শিৱ মন্দিৰলৈ। দেউতাকৰ আহি পাওঁতে দেৰি হোৱাত আমাৰ এতিয়া প্ৰায় 11টা মানে বাজিলে। ঘৰৰ পৰা ফুল নিয়া নাছিলোঁ, ইয়াতে ফুল আৰু বেলপাত কিনি ল'লোঁ। আমাৰ দেৰি হোৱাত আজি ভাবিছিলোঁ ভিৰ কম হ'ব, নহয় আজি ভিৰ বহুত বেছি। মন্দিৰৰ ভিতৰলৈ লাইন পাতি সোমাবলৈ নহ'ল, বাহিৰতে পূজা দিবলৈ ল'লোঁ আজি। দেউতাকৰ বোলে কিবা কাম আছে, সেইকাৰণে সোনকালে উঠিব লাগিব। মই পূজা দি থকা বেটাই এনেকৈ ভিডিঅ' কেইটামান কৰি ৰাখিছিলোঁ। মন্দিৰলৈ আহি বেছি ভাল লাগিল, কিন্তু মন্দিৰত আজি বহুত ভিৰ, ভিৰৰ কাৰণে মানুহৰ দেৰি হয়, সোনকালে যাবলৈ ওলালোঁ। মন্দিৰৰ পৰিৱেশটো খুব ধুনীয়া, ওচৰতে এইটো পুখুৰী আছে, গছ গছনিবোৰ খুব ধুনীয়া পৰিৱেশ। ইয়ালৈ আহি ভাল লাগে, ইয়াত ভিৰটো অলপ কম হয়। আমাৰ মৰাণৰ ওচৰৰ যিবিলাকে মন্দিৰলৈ অহা নাই, আহিবচোন, বৰ ভাল লাগিব। ভাল পায় মন্দিৰৰ লগতে থকা পুখুৰীটো খুব ধুনীয়া লাগে। বাৰিষা বেছি ভাল লাগে ইয়াত, আৰু দূৰত ইমান ধুনীয়াকৈ গছ গছনিবোৰ ৰুই থৈছে, চাফাকৈও থৈছে। ঘূৰি যাওঁতে ভাঙৰ লাড়ু কেইটামান লৈ যাওঁ বুলি ভাবিলোঁ। গোটেইখন দেখোন মাখি। ভাঙৰ লাড়ুতে নিচা ধৰিব, ইমান মাখিখন পৰি আছে যে। এইটো মিঠা আছে যে, তাতে আমাৰ এইবিলাক খোৱাও অভ্যাস নাই। তাতে কেইখনমান ফটো মাৰি আমি ঘৰমুৱা হ'লোঁ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব।